ওয়েলকাম টু সাইদুল অকম। বন্ধুসকল, আপোনালোকে চাই আছে সাইদুল অকম আৰু আজি মই আপোনালোকক দিবলৈ ওলাইছো আজিৰ দিনটোৰ কেইটামান বিগ ব্ৰেকিং নিউজ। গতিকে ভিডিঅ'টো শেষলৈ চাব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ২৬ জুনৰ ভিতৰত বিজেপিত যোগদান কৰিব ভূপেন বৰাই। বিহপুৰীয়া সমষ্টিতে ২০২৬ চনত নিৰ্বাচন খেলাৰ সম্ভাৱনা। এই মুহূৰ্তৰ আজিৰ দিনটোৰ বিগ ব্ৰেকিং নিউজ এইটোৱেই যে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই যোগদান কৰিব বিজেপিত। অহা ২৬ জুনৰ ভিতৰত বিজেপিত যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা ভূপেন বৰাৰ। পুনৰ অসুস্থ কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী। চিমলাৰ এখন চিকিৎসালয়ত ভৰ্তি কংগ্ৰেছ নেত্ৰীগৰাকী। সোমবাৰে চিমলালৈ গৈছিল নেত্ৰীগৰাকী। চিমলাত বাহৰ পাতি থাকোঁতেই অসুস্থ কংগ্ৰেছৰ নেত্ৰীগৰাকী। ২২ জুনত অসমলৈ আহিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু। এদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত আহিব ৰাষ্ট্ৰপতিগৰাকী। শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান অনুষ্ঠানৰ বাবে আহিব ৰাষ্ট্ৰপতিগৰাকী। ভাৰতীয় জাতীয় দলৰ ক্ৰিকেটাৰ ৰিংকু সিঙে আঙুঠি পিন্ধালে সাংসদ প্ৰিয়া সৰোজক। প্ৰিয়া সৰোজ হৈছে সমাজবাদী পাৰ্টীৰ সাংসদ। চলিত বৰ্ষৰ ১৮ নৱেম্বৰত বিবাহপাশত আবদ্ধ হ'ব ৰিংকু আৰু প্ৰিয়া। ইফালে বিজেপি দল ত্যাগ কৰিলে জনপ্ৰিয় ইউটিউবাৰ মনীষ কাশ্যপে। মনীষ কাশ্যপে বিজেপি দল ত্যাগ কৰি ক'লে, মই বিহাৰৰ বাবে যুঁজিম, শ্ৰমিকৰ বাবে যুঁজিম। মই আৰু এতিয়া বিজেপিত নাই। বিজেপিত থাকি মই বিহাৰ ৰাজ্যৰ বাবে একোৱেই কৰিব নোৱাৰিলোঁ। বিজেপিক বিদায় দি জনপ্ৰিয় ইউটিউবাৰ মনীষ কাশ্যপৰ এই মন্তব্য। অসমত অনুষ্ঠিত হ'বলগীয়া ৰাজ্যসভাৰ ২খন আসনৰ নিৰ্বাচনৰ বাবে বিজেপি আৰু অগপৰ প্ৰাৰ্থীৰ নাম চূড়ান্ত। ৰাজ্যিক বিজেপিয়ে প্ৰাৰ্থী হিচাপে মনোনীত কৰিলে কাৰ্নাড পুৰকাষ্টক আৰু অগপৰ পৰা প্ৰাৰ্থী হিচাপে পুনৰ মনোনীত কৰা হ'ল বীৰেন্দ্ৰ দাস বৈশ্যক। অহা ১৯ জুনত হ'ব ৰাজ্যসভাৰ নিৰ্বাচন। অসমৰ ৰাজ্যিক কৰ্মচাৰীৰ বাবে সুখবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে স্বাগত সতীৰ্থ শীৰ্ষক পৰ্টেলটো। আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ল স্বাগত সতীৰ্থ শীৰ্ষক পৰ্টেল। স্বাগত সতীৰ্থ পৰ্টেলত পাৰস্পৰিক বুজাবুজিৰে বদলীকৰণৰ বাবে চাকৰি কালত কেৱল ৩বাৰ আবেদনৰ সুযোগ পাব কৰ্মচাৰীয়ে। এই কথা ঘোষণা কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এইবাৰ আমাৰ হাতত আহি পৰিছে বিধায়ক অতুল বৰাৰ কেইটামান আজব মন্তব্য। অতুল বৰাই ক'লে, মই সিংহ আছিলোঁ, এতিয়া চিৰিয়াখানাৰ পিঞ্জৰাত আবদ্ধ হৈ থকা সিংহহে মই। লগতে তেওঁ ক'লে, ৰুক্মিণী গাঁৱত কৃত্ৰিম বানত ডুবি থাকিলেও মোক ৰুক্মিণী গাঁওবাসীয়ে গালি নাপাৰে। আৰু লগতে অতুল বৰাই ক'লে, মই নমৰা পৰ্যন্ত নিৰ্বাচন খেলিম, দলে মোক টিকেট দিবই। এই মন্তব্য বিধায়ক অতুল বৰাৰ। আজি বলিউডৰ মোহময়ী অভিনেত্ৰী শিল্পা ছেট্টীৰ জন্মদিন। লগতে বলিউডৰ অভিনেত্ৰী ডিম্পল কাপাডিয়াৰ আজি জন্মদিন। ৰাজ্য কঁপোৱা অভিনীল হত্যাকাণ্ডৰ আজি ৭টা বছৰ সম্পূৰ্ণ হ'ল। আজিও ন্যায় নাপালে দুয়োটা পৰিয়ালে। এদল উন্মাদে প্ৰহাৰ কৰি হত্যা কৰিছিল ২ নিৰীহ যুৱকক। কাইলৈ অসম বিধানসভাৰ বিশেষ অধিৱেশন। এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব এই অধিৱেশন। এই অধিৱেশনত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাক স্মৰণ কৰিব সদনে। বৰক্ষেত্ৰীৰ চাৰাঞ্চলত আৰক্ষীৰ জালত এজন মানৱ সৰবৰাহকাৰী। বাংনামাৰী আৰক্ষীৰ জালত ৰেকিব আলী নামৰ এজন। প্ৰেমৰ চালনাৰে এগৰাকী কিশোৰীক বিক্ৰী কৰিছিল বহিৰাজ্যত। ৰাজস্থানৰ চৰু জিলাত কিশোৰীগৰাকীক বিক্ৰী কৰিছিল ৰেকিবুলে। কলম্বিয়াৰ ৰাজধানী বগোটাত ভয়ংকৰ ঘটনা। ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীলৈ দুৰ্বৃত্তৰ গুলীচালনা। দুৰ্বৃত্তৰ গুলীত গুৰুতৰভাৱে আহত মিগেল উৰিবে। বিৰোধী চিনেটৰ গৰাকীৰ মূৰ আৰু পিঠিত লাগে ৮টাকৈ গুলী। আমেৰিকাৰ লছ এঞ্জেলেছত প্ৰতিবাদৰ হিংসাত্মক ৰূপ। ইমিগ্ৰেশ্যনৰ এজেণ্টৰ বিৰুদ্ধে ৰাজপথৰ প্ৰতিবাদ জনতাৰ। ফেডাৰেল এজেণ্ট আৰু প্ৰতিবাদকাৰীৰ মাজত সৃষ্টি হৈছে সংঘাত। ৰাজপথৰ বাহনত অগ্নিসংযোগ একাংশ প্ৰতিবাদকাৰীৰ। প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ কন্দুৱা গেছ প্ৰয়োগ প্ৰশাসনৰ। অসমৰ মুখ্যমন্ত্ৰীৰ আহ্বানৰ পিছতেই নম্ৰতা বৰাৰ ৰহস্যজনক মৃত্যুৰ তদন্তক লৈ মেঘালয় চৰকাৰৰ তৎপৰতা।
SSP BS ৰাতুৰক নম্ৰতা কাণ্ডৰ তদন্তৰ দায়িত্ব দিলে মেঘালয় চৰকাৰে। লাখ লাখ কোটি কোটি টকাৰ ঋণ লৈ চৰকাৰে হিতাধিকাৰী সৃষ্টি কৰা আৰু বঁটা দিয়া বিহু নাচ পতা এইবোৰ মই অকণো গ্ৰহণ কৰিব পৰা নাই। এইবোৰ কাৰ টকা? দাৰবোৰ কোনে মাৰিব? এনে প্ৰশ্ন চৰকাৰক কৰিলে ডক্টৰ নগেন শইকীয়াই। ইফালে মুখ্যমন্ত্ৰীৰ মন্তব্য, যিয়ে মোৰ লগত নাথাকে সিয়েই বিৰোধী। মোৰ লগত থাকিলে চৰকাৰ গঠন কৰিব পাৰিব, নহ'লে বিৰোধীৰ আসনত বহিব লাগিব। এই কথা মন্তব্য কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তেন্তে বন্ধুসকল, আজিৰ বিগ ব্ৰেকিং নিউজ এইকেইটাই। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটাকৈ লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিব। ধন্যবাদ।